আজি আমি মামাহঁতৰ ঘৰলৈ ফুৰিব আহিছোঁ। এই আমাৰ দেৱাংশ আৰু মই বিষ্ণু বৰুৱা আৰু এই আছে মোকোৱা মাইনা। টিং টং আপোনালোক সকলোকে মই মোৰ দ্বিতীয়টো ইউটিউব চেনেল নলিনীজ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি এটি ফেমিলি ব্লগ দিবৰ কাৰণে গৈ আছোঁ। আজি হৈছে দেওবাৰ আৰু দেওবাৰত হোৱাৰ কাৰণে যিহেতু সকলোৰে বন্ধ থাকে ময়ো ঘৰতে আছোঁ আৰু খুৰীদেউহঁত আৰু আমাৰ ভাগিনহঁত সকলো আজি আমাৰ ঘৰলৈ ফুৰিবৰ কাৰণে আহিছে মাইনাক চাবৰ কাৰণে। আৰু যে ভাগিন জিষ্ণু বৰুৱা, এইফালে আছে সৰু ভাই দেৱাংশু ডেকা, একে আমাৰ ছটা ভাই। গতিকে আপোনালোকক সকলোকে দেখুৱাম। আজি আমাৰ পৰিয়ালটোৰ লগতে আপোনালোকক আজি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে কৈ আছিল যে আমাৰ পৰিয়ালটো দেখুৱাবৰ কাৰণে কৈ আছিল, গতিকে আজি আমাৰ পৰিয়ালটোও দেখুৱাম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া খুৰীদেউ, এই খুৰীদেউহঁত আজি যিহেতু দেওবাৰ আমাৰ তাত আহিছে। খুৰীদেউ এয়া মাইনাক লৈ আছে। এতিয়া খোৱা লোৱাৰ পৰ্ব আৰম্ভ হৈছে। এয়া ভাগিনে এইফালে। ভাগিন কি খাইছা কোৱা শুনো? মই ব্লেকবেৰী আৰু অৰেঞ্জ, এপল, বানানা। এইটো আমাৰ একেবাৰে ছটা সৰু ভাই। মুনু কি খাইছা কোৱা? কি খাব দিছা বৰমাই? আপেল, কল, এয়া এইবিলাক খাইছে বন্ধু বান্ধৱীসকল। মা এইফালে প্ৰস্তুতি চলাই আছে। তাৰপিছত এই ভাইটিয়ে মাছ আৰু মাংস এনেকৈ আনিবৰ কাৰণে গৈছে। ভাইটি এতিয়ালৈকে আহি পোৱা নাই। এই ভাইটিও আহি পালে, বজাৰ কৰি আনিছে এই মাছ মাংস। এয়া মায়ে যিহেতু খুৰাহঁত আহিছে, ভাত বনাই আছে। মা কি বনোৱা হৈছে আজি? ভাত বনালোঁ, দালি বনালোঁ আৰু লোকেল চিকেন আছে সেয়া বনাব লাগিব। বেঙেনা ভাজিলোঁ, আলু ভাজিলোঁ, ইমানেই আৰু বিলাহী টক বনাব। এইবিলাক সকলো মানে প্ৰস্তুতি পূৰা চলি আছে। এয়া বৰ্তমান মোৰ লগত আছে কুহিৰ মাকৰ এইকেইদিন যথেষ্ট আৰাম, খালি খাইছে আৰু শুইছে, একো কাম বন নাই, সম্পূৰ্ণ ৰেষ্ট দিয়া হৈছে এতিয়া। গতিকে সম্পূৰ্ণ এনেকৈ বহি ৰেষ্ট লৈ আছে। আৰু থাকিব লাগিব 15 দিন 20 দিন এনেকৈ ৰেষ্টত। তাৰপিছৰ পৰা কিন্তু আৰু আমি কামত নুমাই দিম আৰু। এই বন্ধু বান্ধৱীসকল, এই খুৰা আহি পোৱাত কিছু পলম হ'ল, মানে খুৰাৰ গাড়ীখন বেয়া হৈছিল। এয়া খুৰা ফাইনেলি আহি পালে। খুৰাক আমি দাদাই বুলি মাতোঁ। এই খুৰা মোৰ অভিভাৱক, পৰামৰ্শদাতা আৰু যিমান যি কয় বন্ধু, এই সকলোবিলাক। গতিকে এই খুৰা কি হৈছিল দাদা? গাড়ী কি হৈছিল? গাড়ী এই নাটবিলাক নিগিনিয়ে কুটিছিল। তাৰমানে নাট নিগিনে কুটিছে? এই নাট ভুল হৈ গৈছে আৰু তাৰবিলাক কুটিছিল। ঠিক হ'ল নাই? ঠিক হ'ল এতিয়া ঠিক হৈ গ'ল। খুৰাহঁত আহি থাকে আমাৰ ঘৰত মাজে মাজে, আজিও আহিছে। গতিকে ভাল লাগিল খুৰাক পাই। এই দেউতা নোহোৱাৰ পিছৰ পৰা খুৰাই হৈছে আমাৰ মানে দেউতা আৰু। বন্ধু বান্ধৱীসকল, এইটো এটা ফেমিলি ব্লগ আছিল। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে জোনমণি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। থেংক ইউ। টিং টং। বাই বাই।